নমস্কাৰ। নমস্কাৰ। ভালে আছে ন? ভালে আছে, ভালে আছে। বঢ়িয়া বঢ়িয়া। মই খঞ্জনে ক'লো, আপোনাৰ FB পৰা নাম্বাৰটো বিচাৰিছিলো। তাকে মোৰ বিশ্বনাথ চাৰিআলিত ঘৰ দাদা। আচ্ছা, কোৱা। নাই তাকে মানে ভাল লাগিল আপোনাৰ ষ্টৰি গোটেইখিনি চাই মেলি। তো মই বোলো নাম্বাৰটো লওঁ, কথা পাতো। বঢ়িয়া। আপুনি কেনেকুৱা বুজি পালে মোৰ ভাষাটো? কি কয়? আমাৰ বড়ো ভাষাটো কেনেকুৱা বুজি পালে আপুনি? আমাৰ ওচৰতো আছে নহয় বড়ো মানুহ। বড়ো জানে তেনেহ'লে আপুনি? নাই, মই ভাষাটো একচুৱেলি বুজি নাপাওঁ আৰু ক'বও নাজানো। কিন্তু একেলগে থাকো ন বঢ়িয়াকে ফূৰ্তি কৰি। আচ্ছা আচ্ছা মানে আপোনাৰ ভাল লাগে আৰু। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে। নাই, আপোনাৰ মানে গোটেই ষ্টৰি চাই মেলি মোৰ খুব ভাল লাগিছে। আচ্ছা আচ্ছা। আপুনি আগুৱাই যাওক, ভাল লাগিব। সেইটো ভগৱানৰ ইচ্ছা আৰু নাই পাব্লিকৰ। নাই, একদম ডেফিনেটলি আপুনি যিটো ট্ৰেকত গৈ আছে দাদা, একদম গড বিলিভ এইটো আপুনি একদম শ্বৰ্ট পিৰিয়ডত এচিভ কৰিব পাৰিব। থেংক ইউ, থেংক ইউ, থেংক ইউ। একদম মানে এচিভ কৰিব পাৰিব, আপোনাৰ ফকাছ আছে এইটো। ঠিক আছে। সেইটোৱে ভাল লাগিছে। কেতিয়াবা কেতিয়াবা ফোন কৰিম, বেয়া নাপাব, আপোনাৰ 2 নাই নাই মিনিট নাই, টাইম ল'ম। নাই নাই, কিয়নো বেয়া পাম। আপুনি যেতিয়া আপুনি টাইম পায় তেনেহ'লে এই টাইমত আপুনি কল কৰিলে হ'ল। বাট মই যদি বিজি থাকে তেনেহ'লে সেই সময়ত যদি ৰিচিভ কৰিব নোৱাৰিলে তেনেহ'লে আপুনি বেয়া নাপাবা। নাই 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 নাই, একো নাই একো নাই, একদমেই বেয়া নাপাওঁ। আৰু 2 মিনিট কথা পাতিব পাৰি নহয় ন? হা হা? 2 মিনিট কথা পাতিব পাৰো আমি এতিয়া। হা হা, পাতা পাতা। আপুনি চিংগুল নে বিয়া হৈছে? নাই নাই নাই, মই এতিয়া ডেকা ল'ৰাই আছো বাৰু। বঢ়িয়া বঢ়িয়া। সেইকাৰণে সুধিলো। চিংগুল থাকিলে আৰু স্পীডত কাম কৰিব পাৰে ন ৰাইজৰ হৈ। হয় 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 হয়। চিংগুল থাকিলে ৰাইজৰ হৈ পেলাই আৰু বহুত বেছি মই কাম কৰিব ইমান পাৰে। সেই বিষয়ত এতিয়া মানে ভাবা নাই বাৰু। ঠিক এতিয়া ঠিক। লাইফটো অলপ আগুৱাই যাওঁ। হয় নে নহয়? একদম একদম ডেফিনেটলি আপোনালোকৰ নিচিনা লিডাৰ থাকিলে ইন ফিউচাৰ আমিও এটা সাহ পাম ন। ঠিক আছে বাৰু, সেইটো ন ফিউচাৰ কথা। এজন লিডাৰ হ'বলৈ কাৰণে বহুত কিবা কথা ভাবিব লাগিব, আৰু তাৰপিছত ইয়াত বহুতখিনি এনালাইজ কৰিব পৰা নিচিনা, মানে জাজ কৰিব পৰা, হয় নে নহয়? সেইটোতো আৰু একদম সঁচা চিম্পেথি, কথা। এমপেথি সেইবিলাক চবেই থাকিব লাগিব। চবেকে ইকুৱেলিটি চাব পৰা। একদম ৰাইট। হয় হয়, মানে যাৰ মাজত যদি চিমিলাৰিটি চাব পৰা, জাজ কৰাটো নাই, হয় হয়। সি লিডাৰ হ'ব নোৱাৰে মানে। একদম ৰাইট। হয় হয়, তাৰ কাৰণে মানে এতিয়া মই ল'ৰা মানুহ, এতিয়া মানে চব মানুহে এতিয়া ক'ব নোৱাৰে যে মই মানে সি এজন লিডাৰ হ'ব পাৰে এতিয়া, হয় নে নহয়? ঠিক ঠিক ত' ঠিক। এতিয়া মানে এটা য়ং সময়ত মানে এইটো বেলেগ ভাৱনা থাকে, হয় নে নহয়? চবে এইটো একদম ৰাইট ৰাইট। বিশ্বাস কৰিব নোৱাৰে চবে, হয় নে নহয়? হয় হয় হয়। যদি মই পাৰো বুলি কিনি সাহস কৰিলেও, এইটো হয়। মানে চবে এইটো বিশ্বাস কৰিব নোৱাৰিব। আৰু মই ঠিক। পাৰিম বুলি মই ক'বও নোৱাৰে, হয় নে নহয়? একদম ৰাইট। বিকজ এজন লিডাৰ নিজকে বেষ্ট ক'ব নোৱাৰে কোনো। হয় মই হয়। পাৰিম, মই কৰিব লাগে, সেইটো ক'ব নোৱাৰে। ঠিক ঠিক। বেষ্টটো পাব্লিকে চাই, আপোনাৰ চাই, চবে পাব্লিক মিলি জুলিহে চাই ক'ব। কোনে বেষ্ট, কোনে বেয়া, হয় নে নহয়? হয় হয়। সি পাৰিব নোৱাৰিব চবে পাব্লিক বিলাকে চাই। ঠিক আমি ঠিক। এইটো চাব কিবা নোৱাৰে, হয় নে নহয়? ক'ব নোৱাৰে। ক'লে মানে বেয়া হ'ব কথাটো এনেকুৱা হয় যে, সেই নিজকে কিবা কৰিব কাৰণে এনেকুৱা কৈছে, হয় নে নহয়? কৈছে হয়। কথাটো উল্টা হৈ যায়। তাৰ হয় কাৰণে হয়। ক'ব নোৱাৰে আৰু কিবা কৰিব নোৱাৰে। কাম কৰি থাক, পাব্লিক বঢ়িয়া। সেইটোৱে বেষ্ট, হয় নে নহয়? একদম বঢ়িয়া। আপোনাৰ হয়। থিংকিং প্ৰচেছটো বহুত হাই দাদা। একদম হাইলি আপুনি ভাবিছে। আৰু যিটো ৰিকগনিশ্যন, সেইটো পাব্লিকে আপোনাক এদিন কৰিবই ডেফিনেটলি। তাৰ পাব্লিকে কি কাৰণে কৰে? আপুনি অনেষ্টলি কাম কৰি যাওক। থেংক আৰু ইউ। গড সদায় অনেষ্টিৰ লগত থাকে। আচ্ছা, আপুনি কি কৰে ন? ত' মই আপোনাৰ মেডিকেল চাৰ্ভিচত কৰোঁ জব। আৰু তাৰ লগতে মই আপোনাৰ বৰ্তমান চিনিয়ৰে যিটো নিউট্ৰিচন ডেফিচিয়েঞ্চি হৈ আছে মানুহৰ, নিউট্ৰিচন লৈ পেলাই মই কাম কৰি আছো। আচ্ছা আচ্ছা আচ্ছা, ভালে। ৱেলনেছ হেল্থ ইণ্ডাষ্ট্ৰীৰ এণ্ড লগত কেয়াৰ, জড়িত। হেল্থ এণ্ড কেয়াৰ না? তাৰ মানে বৰ্তমান যিটো মানুহৰ এতিয়া আমাৰ ভাৰতবৰ্ষখন ডায়েবেটিছৰ কেপিটেল হ'ল। 60% হাৰ্ট আমাৰ ইণ্ডিয়াৰ হ'ল। ত' মই গোটেই ডিজিজখিনিৰ লগত ষ্টাডি কৰি আছো। আচ্ছা। ত' কেনেকে মানুহৰ মাজত সজাগতা আনিব পাৰি। ভেৰি গুড, ভেৰি গুড। এৱাৰনেছ ন? নিউট্ৰিচন এণ্ড ৱেলনেছ বুলি কয় আমি যিটো ইণ্ডাষ্ট্ৰীৰ লগত কাম কৰো। তাতে আমি মানুহৰ, এতিয়া আপুনি য়ং আছে। আপুনি য়ং থাকোতে আপুনি যেনেকে পাব্লিকৰ মাজত কোঅপাৰেট কৰে। আপুনি ধৰক ৰাতিপুৱা ঘৰত কিবা এটা লাইটলি খাই গ'ল।
খাই পেলাই আপুনি দুপৰীয়া খাবলৈ আপুনি নাপালে একো পাব্লিকৰ লগত আপুনি বিজি হৈ থাকিলে আপুনি দুটা বিস্কুট এখন একাপ চাহ আৰু তাৰ ডিউৰিং পিৰিয়ডত আপুনি আধা লিটাৰ ৱাটাৰ লৈ ল'লে তাৰপিছত কি হ'ল আপুনি ইভিনিং আহি পেলাই য'ত আপোনালোকে মানে ডিনাৰ কৰিলে তাত ভালকে হেভিকে কৰি দিলে তো আপোনাৰ দিনটোৰ যিটো লেক অফ ভিটামিনছ মিনাৰেলছ প্ৰটিন ফাইবাৰ আইৰণ ডেফিচিয়েঞ্চি হ'ল সেইটো ডে বাই ডে বাঢ়ি এটা বহুত ডাঙৰ গেপ হৈ গেষ্ট্ৰিক হৈ যায় সেই গেপ এটা হৈ যাবগে সেই বস্তুখিনি যাতে মানুহৰ নহয় টাইম টেবুলত যাতে মানে ফুড হেবিটটো চেঞ্জ কৰে টাইমত যাতে মানুহখিনিয়ে খায় আৰু প্ৰপাৰ নিউট্ৰিচন লয় ঠিক সেইখিনিৰ ওপৰত আমি কাম কৰি আছো আচ্ছা বঢ়িয়া বহুত অল দ্য বেষ্ট একদম থেংক ইউ মোৰ অন্তৰৰ পৰা আপোনাক নামটো কি আছিলে আপোনাৰ মোৰ খঞ্জন শইকীয়া ন ওকে বঢ়িয়া আৰু আপোনাৰ এইটো নাম্বাৰতে হোৱাটছআপ আছে নে আছে এইটো নাম্বাৰতে আছে আছে ন হয় তো আপোনাক মই দুখন কিতাপ দিম পঢ়িবৰ কাৰণে অডিঅ' বুক ওকে হ'ব আপোনাৰ সেই দুখন কিতাপে আপোনাৰ লাইফত বহুত চেঞ্জ আনি দিব থ্যাংক ইউ নিশ্চয় পঢ়িম মই তেনেহ'লে আপুনি এইটো অডিঅ' য'তে যায় আপুনি লিড লগাই পেলাই শুনিব পাৰিব আচ্ছা ঠিক আছে বহুত ধুনীয়া কথা ক'লে তেনেহ'লে যদি আচ্ছা এইটো মানে মই আপোনাৰ গোটেই যিটো চালো মানে ষ্টৰিবিলাক তাত আপোনাৰ যিটো ফকাছ আছে আৰু যিটো আপোনাৰ বিলিফ চিষ্টেমটো বহুত হাই আছে আচ্ছা আপুনি মোৰ নামটো জানে না আপোনাৰ মই নাম্বাৰটো একচুয়ালি প্ৰকাশ নাৰ্জাৰী বুলিয়ে তাতে পাইছো আচ্ছা হয় প্ৰকাশ নাৰ্জাৰী হয় ন হয় আচ্ছা বঢ়িয়া আৰু ভাল লাগিছে কথা পাতি বহুতে ভাল লাগিছে আৰু মই আপোনাক দুখন কিতাপ দিম আপুনি পঢ়িব ঠিক আছে থ্যাংক ইউ সো মাচ আই উইল ওয়েট ফৰ দিস মই আপোনাক বহুত সোনকালে এইখিনি মোৰ খালি হোৱাটছআপ নাম্বাৰটো বেলেগ আছে মই আপোনাক হাই বুলি মেছেজ এটা দি দিম তাতে ঠিক আছে ওকে ঠিক বঢ়িয়া এফালে যদি আহে মোক এবাৰ কল কৰিব ওকে বিশ্বনাথত না আৰু হয় বিশ্বনাথ আৰু যদি মই এফালে যাওঁ কেতিয়াবা মই আপোনাক কল কৰিম ওকে ফাইন দাদা ভাল লাগিল ओके थैंक यू ओके बाय गुड नाइट ओके सासे एसामिस सुबुङा आंखौ मा बुंखो नोंथांमोना खोनाबाय जानांगौ निश्चय गोसोखौ गोजोननाय मोनदों बर' रावखौ बुजियाब्लाबो बिथाङा मोनसे आंनि भिडिअ बानायनाय बा आंनि हिस्टरिफोरखौ मोनथिनानै गोसोखौ गोजोननाय मोनदों बे बाथ्राखौ बुंदों बिथांनि मुङानो जाबाय खञ्जन शइकिया थैंक यू सो माच आरो लोगोसे आं बेबायदिनो जेसेबां हायो नाजालांबाय थागोन रायजो राजाफोरनि थाखाय आरो रायजो राजाफ्रा अननाय आरो सिबिनायखौ बेबायदिनो होलांथों आं अबंलावरिनिसिम आरो बयनिसिमबो आरज गाबज्रिनाय थाबाय थैंक यू